শিৱবাক চিন্তি পুনৰবাৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই জিন্তুমণি ডেকা আপোনালোকে চাবলৈ লৈছে JD এণ্টাৰটেইনমেণ্ট। হয়তো টাইটেল আৰু থাম্বনেইল চাই গম পাইছে যে আজি মই হোম টুৰ দেখুৱাম, যে আমাৰ ঘৰ দেখুৱাম। চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব আৰু মোৰ এই অট্টালিকাটো চাওক। আহক মোৰ লগত আহি থাকক। এইটো এখন দৰ্জা আৰু আহি এইটো প্ৰথম মোৰ ৰুম পাই গ'লোঁ। হৈছে মোৰ ৰুম আৰু এইখন হৈছে মোৰ বাচন্তিখন যি ৰাইড কৰি থাকোঁ, আৰু এইখন হৈছে মোৰ বিচনা, আৰু এইফালে আঙলা, এইফালে মহৰি, এইফালে মোৰ বিচনা, আৰু এইখন হৈছে আমাৰ আইতাৰ বিচনা, বৰ্তমান আইতাৰ, কিন্তু আগত দাদাৰ আছিল, এতিয়া বৰ্তমান আইতাৰ। আৰু এইফালে আছে মেডেল সেই চাওক, ইণ্ডিয়ান আৰ্মিৰ মেডেল, ৰানিং কৰোঁতে পাইছিলোঁ ইয়াতে, আৰু এইবিলাক ৰানিং কৰাৰ মেডেল, ৰানিঙত পাইছিলোঁ। আৰু এইফালে দেখিছে বহুতো বিভিন্ন ধৰণৰ আছে, এইফালে কলেজৰ আইডেণ্টি, এইবিলাক ফাইনেন্সৰ, তো বিভিন্ন ধৰণৰ কাৰ্ড আছে। আৰু এইফালে আমাৰ আৰু এটা বস্তু মই দেখাই দি আছোঁ আপোনালোকে, সেইটো বস্তুটো খাল্লা কৰি ক'ব নোৱাৰোঁ, আপোনালোককহে কৈ আছোঁ, কাৰণ আইতা ওচৰত থাকিব পাৰে, কাৰণ আইতাৰ বস্তু মই দেখাব চাইছোঁ। এইটো হৈছে আমাৰ আইতাৰ বাকচ, আৰু এইফালে থৈছে বাকচ। আপোনালোকে এই বাকচকেইটা যি দেখিছে, এইকেইটাত একো নাই। अरे कहना क्या चाहते हो? এইকেইটাত মানে কাপোৰ চাপোৰ আছে, কিজানি কাপোৰ আছে, এইকেইটাত কাপোৰ আছে, কিন্তু এই বাকচটো মেইন। এই বাকচটোত আইতা সৰুৰ পৰাই আজিলৈকে 1 টকা 10 টকা 20 টকাকৈ যিমান জমা কৰিছে, এইটো ভৰ্তি কৰি ৰাখিছে। মই দেখুৱাই আছোঁ, প্ৰমাণটো দেখুৱাই আছোঁ। এইফালে দেখিছে 2টা তালা লাগি আছে, এইফালে 2টা তালা, চাওক, দেখা নাই না? এইটো হৈছে 2টা তালা, আৰু এইফালে 1টা তালা। আপোনালোকে আইতাক নজনাব, কাৰণ আইতাক ওচৰত থাকিব পাৰে আপোনালোকে, সেইকাৰণে মই লাহে লাহে কৈ আছোঁ। আপোনালোকে এই বাকচটো ভৰ্তি হৈ আছে, আপোনালোকে আহি লৈ যাব পাৰিব, কিন্তু সেইটো পাছৰ কথা। এইটো বৰ্তমান কৈছোঁ, আমাৰ আইতাক নজনাব কেতিয়াও। এইটো আমাৰ আইতাৰ বাকচটোত পূৰা ভৰ্তি পইচা, মই নিজেও দেখিছোঁ, তো আপোনালোকক মই জনালোঁ, কিন্তু সেইটো আপোনালোকে গোপনে ৰাখি থৈ দিব, ভিডিঅ'টো চালেও নক'ব। যি নহওক, আৰু নেক্সট দেখুৱাই আছোঁ, এইখনেই বাৰান্দা, আৰু এইফালে হৈছে এইটো এতিয়া দখলত আছে, মানে কি সেই আগতে আমাৰ এইটো আইতাৰ ৰুম আছিল, এতিয়া মাৰ ৰুম, এতিয়া মাহঁতে থকা ৰুম, আৰু এই মায়ে কিবা কৰিয়ে আছে এতিয়া। এই চাওক, সেই আই দিছে, এইফালে কিটা সাজা থৈ দিছে, চাওক, ৰুমটো মই দেখাই আছোঁ, চালেও। ইয়াত থকাৰো কাৰণ আছে, ইয়াত দখল কৰাৰো কাৰণ আছে। মই দেখুৱাই আছোঁ আপোনালোকক। এইফালে আমাৰ ঘৰবিলাক ভাঙি দিছোঁ, এইফালে আগতে ঘৰটো আছিল এইখিনিত, পিকচাৰত অহাই নাই, এইফালে এইটো ঘৰ আছিল এইখিনিত, তো এতিয়া এইটো ঘৰ ভাঙি বেলেগ জেগাত বনাই আছোঁ, চাই থাকিব ভিডিঅ'টো। আৰু এইফালে হৈছে আমাৰ পাকঘৰটো আমাৰ পাকঘৰটো চাওক, এইটো হৈছে আমাৰ পাকঘৰ, এইফালে ৰাখি থৈছে গেছ, আৰু এইফালে আছে কি চাউলক, এইফালে মই মুচিয়ে এইটো হৈছে আমাৰ চৌকা বুলি কয় যিটো। আপোনালোকৰ আছে নে কমেণ্ট কৰি জনাবচোন। চৌকা আজিকালি হয়তো দেখাই নাপায়, চৌকা চবেই গেছত ৰান্ধে। আৰু এটা বস্তু দেখাই দিছোঁ, এইফালে হৈছে কলাখাৰ। আজিকালি বহুতে এই কলাখাৰটোৰ ঠাইত চৌদা ব্যৱহাৰ কৰে, কিন্তু আমাৰ এই কলগছৰ পৰা যিটো খাৰ ওলায়, সেই খাৰটো এতিয়াও আছে, বা এতিয়াও আমি কৰোঁ সেইটো। তো ইয়াৰ পৰা আমি কলাখাৰটো তৈয়াৰ কৰি কলাখাৰ প্ৰয়োগ কৰোঁ, চৌদা নহয়। তো আপোনালোকে কলাখাৰ খাই পাইছেনে নাই, আপোনালোকে কমেণ্টত জনাব নিশ্চয়কৈ। এইটোৱে আছিল আমাৰ মধ্যবিত্ত ঘৰৰ মানে এটা দৃশ্য। এইফালে হৈছে এইটো আমাৰ ফিল্টাৰ, যিটো আমাৰ পানী, এইটো আমি ফিল্টাৰ কৰি খাওঁ, তো সেইকাৰণে এইটো আমাৰ ফিল্টাৰ, আমাৰ মিনাৰেল ফিল্টাৰ নহয়, তো এইটো আমাৰ ফিল্টাৰ। আৰু আছে কি চাইছে, এইফালে আছে আমাৰ ঠেলাখন যেনেকৈ থৈ দিব লগা হৈছে, উপায় নাই, বনাই আছোঁ যিহেতু ঘৰবিলাক, তো সেইকাৰণে আমি এনেকৈ থৈ দিব লগা হৈছে বৰ্তমান। এইফালে হৈছে আমাৰ এইটো মন্দিৰ, য'ত আমাৰ মাহঁতে সেৱা কৰে। মইতো নাযাওঁৱেই, মাজে মাজে কেতিয়াবা যাওঁ। যি নহওক, ভগৱানটো মনৰ পৰা বিশ্বাস কৰোঁ মই, মন্দিৰত বুলি নহয়, মই মনৰ পৰাই সেৱা কৰোঁ, তো সেইকাৰণে মই মন্দিৰত কমেই যাওঁ। আৰু এইফালে হৈছে ভঁৰাল ঘৰ, আৰু এইফালে চাওক, এইখন চোতাল আমাৰ। কেনেকুৱা ভিউটো কমেণ্ট কৰিব, কেনেকুৱা।
যিমানে পাকাৰ ঘৰ বা যিমানে দামী অট্টালিকাত নাথাকক কিয় মাটিৰ ঘৰৰ দৰে সুখীত কোনো থাকিব নোৱাৰে কাৰণ গৰম দিনতো মাটিৰ ঘৰত মানে ঠাণ্ডাটো পায় বা হাৱা বতাহ পাই থাকে কিন্তু এটা কথা যে পাকাৰ ঘৰত থকাকেইটাই গম পায় যে গৰম দিনত কেনেকুৱা লাগে সেইটো আৰু মই নকওঁ যিসকলে পাকাৰ ঘৰ আছে যিসকলৰ সেইসকলে কমেণ্ট কৰি জনাব যে গৰম দিনত কেনেকুৱা লাগে থাকি আৰু এই ঘৰত থাকি কেনেকুৱা লাগে সেইকাৰণে মই কৈছোঁ যে আমাৰ ইমান সোনকালে ঘৰ নালাগে যি আছে সেইটোতে সন্তুষ্ট এইফালে আছে আমাৰ বস্তি ইফালে বস্তি আৰু সেইফালে দিছে দেখিছে চৰকাৰী লেট্ৰিন সেইফালে আছে আমাৰ দমকল আৰু এইফালে আছে গলিঘৰ দিছে গলিঘৰ আমাৰ এখন বাচন্তি আমাৰ এখন এইটো হৈছে আমাৰ গলিঘৰ এইবিলাক থোৱা আছে তো ইয়াতে ছাগলী বন্ধা হয় আমাৰ ইয়াতে ছাগল বন্ধা হয় আমাৰ ছাগলকেইটা আছে দেখাই আছোঁ আৰু এইফালে আমাৰ বস্তিটো এইফালে আমাৰ হাঁহ বান্ধা গঁৰাল এইটো গঁৰাল আৰু এইফালে হৈছে খাল এইটো হৈছে খাল আমাৰ বিভিন্ন ধৰণৰ মাছ আছে বাৰু এতিয়া দেখা নাপায় তো দেখাব মই একদিন ভিডিঅ' বনাম যেতিয়া দানা দিম তো তেতিয়া মাছবিলাক উঠি আহে তো তেতিয়া দেখাম আৰু এইফালে হৈছে আমাৰ যিমান দূৰলৈকে দেখিছে সেইবিলাক আমাৰ বস্তি এইটো আমাৰ আৰু এইফালে খেতি কৰি থৈ দিছোঁ আৰু এটা বস্তু দেখাই আছোঁ আমাৰ এতিয়া নতুন অট্টালিকা এটা বনাই আছোঁ সেইটো আমাৰ দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব কমেণ্টত জনাব কোন কি ঘৰৰ পৰা বিলং কৰে সেইটো কমেণ্টত জনাব আৰু যদি দুখীয়া হয় এটা লাইক কৰিব আৰু মধ্যবিত্ত হ'লে শ্বেয়াৰ কৰিব নিশ্চয় মধ্যবিত্ত ঘৰবোৰ এনেকুৱাই আৰু মধ্যবিত্ত ঘৰৰ মানুহৰ ঘৰ এনেকুৱাই হয় দেখাই আছোঁ আমাৰ এতিয়া নিউ অট্টালিকাৰ কাৰণে সেইটো ফিটা পুতাই থোৱা হৈছে নিউ অট্টালিকা কেতিয়া হ'ব নাজানো কাৰণ কৈছোঁৱে মধ্যবিত্ত ঘৰৰ মানুহ আমাৰ কেতিয়া সম্পূৰ্ণ হ'ব গম নাপাওঁ তো আমাৰ নতুন ঘৰ আৰু এটা বনাইছোঁ যিহেতু ঘৰটো ভাঙিছে আমাৰ মাটিৰ আৰু এইটো ঘৰ বনাই আছোঁ এইটো মাহঁতৰ ৰুম হয় আমাৰ মাহঁতৰ ৰুমটো মই বনোৱাটো দেখুৱাই আছোঁ যিটো ৰুম বনাইছোঁ তাতে ভাঙিছিল সেই ৰুমটো ইয়াত বনাইছে আৰু সেইটো ৰুমটো এইখন গাঁৱত ক'তো নাই কাৰো নাই আজিলৈ কোনেও বনোৱা নাই আৰু কোনেও এনেকুৱা ঘৰ বনোৱা নাই চাওক এইটো হৈছে আমাৰ নতুন ঘৰ চাওকচোন কেনেকুৱা হৈছে জনাব কমেণ্টত জনাব সেইটো নতুন ঘৰ এইটো এইখন গাঁৱতে নাই কোনো আজিলৈ এনেকুৱা ঘৰ বনোৱা নাই টিঙৰ বেৰা দিছোঁ তাত কালাৰ কৰা হৈছে কেনেকুৱা লাগিছে কমেণ্টত জনাব কমেণ্ট কৰি জনাই দিবচোন সম্পূৰ্ণ ঘৰ হ'লে মই আৰু এটা ভিডিঅ' বনাম আৰু নেক্সট ভিডিঅ'বোৰ ইয়াৰ পৰা আহি থাকিব আমাৰ ওচৰত দেখিছে সেইফালে মন্দিৰ আছে শিৱ মন্দিৰ সেইটো মোৰ পাছফালে আমি তাত শিৱ পূজা কৰোঁ তাত আৰু এইফালে দেখুৱাইছোঁ সন্মুখৰ পৰা মধ্যবিত্ত ঘৰৰ পৰা বিলং কৰোঁ তো সেইকাৰণে মই দেখুৱাই দিলোঁ আমাৰ ঘৰবোৰ এনেকুৱা বাহিৰৰ পৰা ভিউটো কেনেকুৱা চাওক তিহঁত আহি গৈছে বাচন্তি বাচন্তি আহ এইটো আমাৰ বাচন্তি ক'ত ঘূৰিছিলি তই এই বাচন্তি আমাৰ এইটো এটা এই ক'ত যা তই এই ক'ত যা তই ক'ত যা ডেঞ্জাৰ নাই আমাৰ এইটো ডেঞ্জাৰ হয় ইয়াৰ নাম জকি থৈ দিছোঁ ই তাৰমানে ডাউৰি বেছি ভাল পাওঁ ঘৰৰ দৰে ডাউৰি থাকে সেইকাৰণে ইয়াৰ নাম জকি যা ডাউৰি থাকে ই দেখিছে না ডাউৰে শিয়ালি ডাউৰে এইটো হ'ল আমাৰ বাচন্তি বাচন্তি ডাঙৰ হৈ গৈছে খাব পৰা নাই গাখীৰ খাব পৰা নাই আৰু আছে এইফালে এটা আছে আমাৰ এইটো লাজুকী